নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে, Where was oil discovered for the first time in India? ভাৰতৰ প্ৰথম তেল ক'ত পোৱা গৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ডিগবৈ, অপশ্যন বি নুমলীগড়, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি বাৰাউনী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ। প্ৰশ্নটো হৈছে হুইচ অইল কোম্পানী হেজ ইটছ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ ইন দুলিয়াজান, আছাম? কোন তৈল প্ৰতিষ্ঠানৰ কাৰ্যকৰী মুখ্যালয় দুলিয়াজান, অসমত? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ONGC, অপশ্যন বি অইল ইণ্ডিয়া, অপশ্যন চি গেইল, অপশ্যন ডি IOCL। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অইল ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অইল ইণ্ডিয়া। হাউ মেনি অইল ৰিফাইনেৰী আৰ দেয়াৰ ইন আছাম? অসমত কেইটা তৈল শোধনাগাৰ আছে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 3টা, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 6। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4টা। ইয়াৰ নামকেইটা হৈছে নুনমাটি, নুমলীগড়, বঙাইগাঁও আৰু ডিগবৈ ৰিফাইনেৰী। নম্বৰ 4, When was Oil India Limited established? অইল ইণ্ডিয়া লিমিটেডৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 18 ফেব্ৰুৱাৰী 1961, অপশ্যন বি 10 ফেব্ৰুৱাৰী 1958, অপশ্যন চি 18 ফেব্ৰুৱাৰী 1959, অপশ্যন ডি 10 ফেব্ৰুৱাৰী 1961। উত্তৰটো হৈছে অপশ্যন চি 18 ফেব্ৰুৱাৰী 1959। প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং অইল ৰিফাইনেৰী ইজ নট লোকেটেড ইন আছাম? তলত দিয়া কোনটো তৈল ক্ষেত্ৰ অসমত অৱস্থিত নহয়? ইয়াৰ অপশ্যনসমূহ হৈছে নুমলীগড়, অপশ্যন বি গুৱাহাটী, অপশ্যন চি বিনা, অপশ্যন ডি ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি বিনা। হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ অফ অইল ইণ্ডিয়া লিমিটেড? অইল ইণ্ডিয়া লিমিটেডৰ বৰ্তমান অধ্যক্ষ আৰু সঞ্চালক প্ৰধান কোন? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ উৎপল বৰা, অপশ্যন বি নয়নমণি বৰা, অপশ্যন চি SK শ্ৰীবাস্তৱ, অপশ্যন ডি সুশীল চন্দ্ৰ মিশ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুশীল চন্দ্ৰ মিশ্ৰা। নম্বৰ প্ৰশ্নটো হৈছে DNPL stands for? DNPLৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ দুলিয়াজান নুমলীগড় পাইপলাইন লিমিটেড, অপশ্যন বি ডেম্পিয়াৰ নাইট্ৰজেন প্ৰাইভেট লিমিটেড, অপশ্যন চি ডিজিটেল নেভিগেশ্যন প্ৰাইভেট লিমিটেড, অপশ্যন ডি ডেল্টা নিউ টিপছ প্ৰাইভেট লিমিটেড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দুলিয়াজান নুমলীগড় পাইপলাইন লিমিটেড। নম্বৰ 8, হাউ মেনি অইল ৰিফাইনেৰীজ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কিমানটা তেল শোধনাগাৰ আছে? ইয়াৰ অপশ্যনসমূহ হৈছে এ 21, বি 22, অপশ্যন চি 23, অপশ্যন ডি 24। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 23। ইয়াৰে 18টা গভৰ্ণমেণ্ট ছেক্টৰৰ, 5টা প্ৰাইভেট ছেক্টৰৰ। লাৰ্জেষ্ট অইল ৰিফাইনেৰী ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো কি? অপশ্যনসমূহ হৈছে অপশ্যন এ জামনগৰ, অপশ্যন বি পানীপত, অপশ্যন চি নুমলীগড়, অপশ্যন ডি বাৰাউনী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জামনগৰ। জামনগৰত ভাৰতৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো আছে। প্ৰশ্নটো হৈছে অইল চিটি অফ ইণ্ডিয়া তৈল নগৰী বুলি ভাৰতৰ কোন ঠাইক কোৱা হয়? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ দুলিয়াজান, অপশ্যন বি ডিগবৈ, অপশ্যন চি জামনগৰ, অপশ্যন ডি বাৰাউনী।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিগবৈ। ডিগবৈক ভাৰতৰ তৈল নগৰী বুলি জনা যায়। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।